Hello everyone. আজি আপোনালোকক গভৰ্ণমেণ্ট অফ আছামৰ বিশেষকৈ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছামৰ ফালৰ পৰা অহা কিছু সংখ্যক আপডেট দিব বিচাৰিছোঁ। মেইনলি যিসকলে অসমৰ কলেজসমূহত এজ এ ফেকাল্টি বা এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে যদি ৰিক্ৰুইট হ'ম বুলি ভাবিছে, চ' তেওঁলোকৰ কাৰণে এই নটিফিকেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ। মেইনলি ইয়াতে তেওঁলোকে আগৰ যিখিনি ৰুলছ আছিলে সেই ৰুলখিনি চেঞ্জ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছিলে আৰু ফাইনেলি তেওঁলোকে এখন ড্ৰাফ্ট বিশেষকৈ তেওঁলোকে প্ৰকাশ কৰিছে আৰু সেই ড্ৰাফ্টটোত মেইনলি গোটেইখিনি মেনশ্যন কৰা হৈছে যে নতুন কি ৰুলছ এণ্ড ৰেগুলেশ্যন হ'ব বিশেষকৈ অসমৰ কলেজসমূহত এছিষ্টেণ্ট প্ৰফেচাৰ বা ফেকাল্টিৰ পষ্টসমূহৰ কাৰণে। আগতে যিহেতু যিখন আগৰ গাইডলাইন আছিলে 2022ত সেই গাইডলাইন অনুসৰি বিশেষকৈ HSLC, HSৰ পৰা ধৰি একেবাৰে PhD লেভেললৈকে যিমানখিনি কোৱালিফিকেশ্যনছ আছে বা ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ আছে সেইখিনিক বেছিকৈ অগ্ৰাধিকাৰ দিয়া হৈছিলে। ইণ্টাৰভিউত 3 মাৰ্কছ ৰখা হৈছিলে, কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন কণ্ডাক্ট কৰা নাছিলে। কিন্তু এতিয়া যিখন ৰিচেণ্ট ড্ৰাফ্ট আহিছে সেই ড্ৰাফ্টখনত কিন্তু যথেষ্ট সংখ্যক চেঞ্জেছ আহিছে। APSCৰ নিচিনাকৈ তেওঁলোকে এক্সাম পতাৰ এটা সিদ্ধান্ত লোৱা বুলি ক'ব পাৰি। চ' আমি দুইটা গাইডলাইনছৰে আমি এটা কম্পেৰিজন কৰিম, আগতে কেনেকুৱা ধৰণৰ গাইডলাইনছ আছিলে আৰু নতুনকৈ কেনেকুৱা ধৰণৰ গাইডলাইনছ হ'বলৈ গৈ আছে। এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই, যদিও সেই যিহেতু এইটো ইমপ্লিমেণ্টেশ্যন হোৱাৰ ষ্টেজত আছে, সেইকাৰণে আমি আপোনালোকৰ কাৰণে এই আপডেটটো লৈ আহিছোঁ। চ' মেইনলি মই আগৰ নটিচখন আগতে দেখাই লৈছোঁ। এই নটিচখন 2022ত আছিলে, অৰ্থাৎ 2022ৰ পৰা আজিৰ ডেটলৈকে এই ৰুলটোৰ মতেই অসমৰ কলেজসমূহত মেইনলি ফেকাল্টি বা যিখিনি আমি এছিষ্টেণ্ট প্ৰফেচাৰ বুলি কওঁ তেওঁলোকৰ ৰিক্ৰুইটমেণ্ট হৈ আছে। ঠিক আছে, চ' ইয়াতে তেওঁলোকে এখন লেটাৰত 2022ত গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা এখন গাইডলাইনছ তেওঁলোকে উলিয়াইছিলে। চ' গাইডলাইনছত তেওঁলোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি ভালকৈ চাই, মই ইন শ্বৰ্ট কৈ দিছোঁ। চ' 55% মাৰ্কছ বিচাৰিছিলে মাষ্টাৰ্ছ ডিগ্ৰী লেভেলত, আৰু ইয়াৰ লগতে UGC নেট, তাতে লেকচাৰশ্বিপ হিচাপে কোৱালিফাই হ'লেও হ'ব। UGC নেট নাইবা যিটো স্লেট হয়, স্লেট বা চেট এক্সামটো কোৱালিফাই থাকিব লাগিব। চ' এইকেইটা আছিলে তেওঁলোকৰ ৰেগুলেশ্যন। আৰু ইয়াৰ লগতে যিসকলে PhD কৰি থৈছে আগতে বা যিসকলৰ PhD আছে তেওঁলোকৰ UGC নেট বা স্লেট নাথাকিলেও কিন্তু তেওঁলোকে এপ্লাই কৰিব পাৰিব, সেই কথাখিনি ইয়াতে মেনশ্যন কৰা আছে। অ'কে, চ' এইখিনি আছিলে আগৰ এলিজিবিলিটি কণ্ডিশ্যন, মানে এপ্লাই কৰাৰ কণ্ডিশ্যন। কিন্তু মেইনলি যিটো গাইডলাইনছ আছিলে, গাইডলাইনছত তেওঁলোকে কি দিছিলে ইয়াতে গাইডলাইনছত তেওঁলোকে কেনেধৰণে ক্ৰাইটেৰিয়া ৰাখিছিলে ইয়াত চাই ল'ব পাৰে। HSLC বা ইকুইভেলেণ্ট এক্সামিনেশ্যনত তেওঁলোকে মেক্সিমাম 9 মাৰ্কছ ৰাখিছিলে, মানে একাডেমিক ৰেকৰ্ডছত 72 মাৰ্কছ, মানে যথেষ্ট সংখ্যক মাৰ্কছ একাডেমিক ৰেকৰ্ডছত ৰাখিছিলে। তাৰপিছতে HSLC বা ইকুইভেলেণ্ট এক্সামত 9 মাৰ্কছ, দেন ডিগ্ৰীত 24 মাৰ্কছ, বহুত এটা হিউজ মাৰ্কছ ৰখা হৈছিলে, আৰু মাষ্টাৰ ডিগ্ৰীত 30 মাৰ্কছ ৰখা হৈছিলে। এতিয়া যে সেই 9 মাৰ্কছটো মেক্সিমাম 9 মাৰ্কছটো কেনেকৈ ডিষ্ট্ৰিবিউট হ'ব সেইখিনি তেওঁলোকে ইয়াতে মেনশ্যন কৰি থৈছিলে 2022ত, যে 85ৰ ওপৰত যদি কোনোবাই পাৰ্চেণ্টেজ পাইছিলে তেওঁলোকৰ কাৰণে 9, তেনেকৈ 75ৰ পৰা 85 হ'লে 8, তাৰপিছত 65ৰ পৰা 75 হ'লে 7, আৰু 50ৰ পৰা 65 হ'লে 5 মাৰ্কছ, আৰু যদি 50%তকৈ কম হৈ যায় 2 মাৰ্কছ। চ' যিসকল কেণ্ডিডেটে বহু দিনৰ আগতেই যদি HSLC দিছিলে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে মাত্ৰ 2 নম্বৰ মাৰ্কছে পাবলৈ সক্ষম হৈছিলে, যিসকলৰ 50%তকৈ তলত আছিলে। চ' সেইখন তেওঁলোকে অট'মেটিকলি, মানে সেই যিটো ৰেচ হয় এছিষ্টেণ্ট প্ৰফেচাৰ বা যিটো আমাৰ ফেকাল্টি ৰিক্ৰুইটমেণ্টৰ, তেওঁলোকে তেতিয়াই আঁতৰি গৈছিলে, যাৰ মানে একাডেমিকটো একেবাৰে বেয়া বা একাডেমিকেলি তেওঁলোক যদি ইমান উইক মানে ষ্ট্ৰং নহয়, তেওঁলোকে কিন্তু চিলেকশ্যন হোৱাৰ কোনো ধৰণৰ চান্স নাছিলে তেতিয়া। তাৰপিছত ঠিক তেনেদৰে 12তো একেটা ছিকুৱেঞ্চতে ৰাখিছে, 85 হ'লে এবভ হ'লে 9 আৰু লেছ দেন 50% হ'লে 2, তেনেকৈ গ্ৰেজুৱেশ্যনত 24 মাৰ্কছ, যোনে 90%তকৈ ওপৰত পাইছে 80%ৰ পৰা 90% হ'লে 22, 65%ৰ পৰা 80% 17, আৰু 50ৰ পৰা 65% 12 ৰাখিছিলে, আৰু লেছ দেন 50% হ'লে 7 মাৰ্কছ ৰাখিছিলে। চ' এইখিনি আছিলে গ্ৰেজুৱেশ্যনৰ। ঠিক তেনেদৰে পষ্ট গ্ৰেজুৱেশ্যনত 30 মাৰ্কছ ৰখা হৈছিলে, আৰু যদিহে 80ৰ পৰা 90 থাকে 27, 60ৰ পৰা 80 হ'লে 22, আৰু 55%ৰ তলৰ হ'লে মেইনলি 17%, 55ৰ পৰা 65ৰ ৰাখিছিলে। চ' ইয়াতে যদি আপোনালোকে চাই, চ' মেইনলি কমপ্লিটলি 72 মাৰ্কছ আহিছিলে একাডেমিক ৰেকৰ্ডৰ পৰা, আৰু যিসকলৰ 90 এবভ আছিলে বা যিসকল নতুন বেচ হয়, যিহেতু আগৰ বেচখিনিৰ লগত নতুন বেচখিনিৰ যিহেতু মাৰ্কছৰ বহুতখিনি ডিফাৰেঞ্চ থাকে, আৰু একেধৰণে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি বা গভৰ্ণমেণ্ট কলেজত কৰা কেণ্ডিডেটসকলৰো মাৰ্কছ, আৰু যিখিনি প্ৰাইভেট ইউনিভাৰ্চিটি বা প্ৰাইভেট কলেজৰ পৰা আহে তেওঁলোকৰো মাৰ্কছৰ বহুতখিনি ডিফাৰেঞ্চ থাকে। আৰু যিসকলে বাহিৰত বিশেষকৈ ডিগ্ৰী কৰি আহিছে, লাইক দিল্লী ইউনিভাৰ্চিটি, তাত পাৰ্চেণ্টেজৰ ছিষ্টেমটো আৰু ইয়াৰ পাৰ্চেণ্টেজ ছিষ্টেমটো যথেষ্ট ডিফাৰেঞ্চ আছে। চ'
যিহেতু একাডেমিক মাৰ্ক 72 আছিলে চ' বহুতখিনি ডিফাৰেঞ্চ আনি দিয়া হয় বেছড অন পাৰ্চেণ্টেজ আগৰ যিটো ৰুল আছিলে 2022 তাৰপিছতে ঠিক তেনেধৰণে ৰিচাৰ্চ কণ্ট্ৰিবিউশ্যন আৰু টিচিং এক্সপেৰিয়েঞ্চৰ কাৰণে বাকী 22 মাৰ্কছ তেওঁলোকে ৰাখিছিলে যদিহে PhD কোনোবাই কমপ্লিট কৰিছে PhD ডিগ্ৰী যদি এৱাৰ্ড পাইছে চ' তেওঁক 13 মাৰ্কছ দিয়া হ'ব বুলি ইয়াত লিখা আছিলে চ' PhD টপিকটো যেনেকুৱাই নহওক বা PhD ৰিচাৰ্চ পাব্লিকেশ্যন থাককেই বা নাথাকক কেনেকুৱা ধৰণৰ জাৰ্নেলত পাব্লিছ হৈছে সিমানখিনি ইছ্যু নাই মেইনলি যদি PhD হিচাপে তেওঁলোকে PhD হিচাপে যদি কমপ্লিট কৰিছে ডিগ্ৰীটো তেতিয়াহ'লে 13 মাৰ্কছ PhD ডিগ্ৰীটোৰ ওপৰত দিয়া হৈছিলে তেনেধৰণে যদিহে MPhil বা MTech ডিগ্ৰী কৰিছে কনচাৰ্ণ ছাবজেক্টত তেতিয়াহ'লে 2 মাৰ্কছ ৰখা হৈছিলে আৰু ৰিচাৰ্চ পেপাৰটো ইমান বেছি ইম্পৰ্টেঞ্চ দিয়া নাছিলে তেওঁলোকে ৰিচাৰ্চ পেপাৰত মাত্ৰ 2 মাৰ্কছ ৰাখিছিলে আৰু ৰিচাৰ্চ পেপাৰ যে এখন কেনেকুৱা ধৰণৰ জাৰ্নেলত পাব্লিছ হ'ব লাগিব সিমান বেছি ইয়াতে ষ্ট্ৰিক্ট ক্ৰাইটেৰিয়া নাছিলে জাষ্ট ISSN বা ISBN হ'লেই হ'ল বা ISBN ডকুমেণ্টছ হ'লেই হওক বা UGC ৰিকগনাইজ জাৰ্নেল হ'লেই হ'ল বুলি ইয়াতে মেনশ্যন কৰিছে ইয়াত কোনো ধৰণৰ ইম্পেক্ট ফেক্টৰৰ কথা নাছিলে চ' ইয়াতে মাত্ৰ 2 মাৰ্কছ ৰাখিছিলে পাৰ পেপাৰ 0.5কে মানে মেক্সিমাম আপোনাৰ যিমানেই পেপাৰ নাথাকক কিয় 2 মাৰ্কছেই পাব ঠিক তেনেধৰণে ৰিচাৰ্চ পাব্লিকেশ্যন এণ্ড আৰ্টিকেলছ ইন কনচাৰ্ণ ছাবজেক্ট এণ্ড ডমেইন পাব্লিছ ইন ইম্পেক্ট ফেক্টৰ জাৰ্নেল অৰ্থাৎ যদি অকল ইম্পেক্ট ফেক্টৰ থকা যদি জাৰ্নেলত পাব্লিছ হয় লাইক ৱেব অফ চায়েন্স বা স্কোপাছ ডাটাবেছত তেতিয়াহ'লে পাৰ পেপাৰ 1 মাৰ্কছ পাব আৰু মেক্সিমাম 2 মাৰ্কছ পাব বুলি ৰখা হৈছিল ঠিক তেনেধৰণে যদি চেপ্টাৰ বা আৰ্টিকেল যিসকলে ৰিচাৰ্চ লাইনৰ লগত এছ'চিয়েট হয় তেওঁলোকে গম পাব মেইনলি যদি চেপ্টাৰ আৰ্টিকেল এইবিলাক যদি পাব্লিছ কৰে চ' তেতিয়াহ'লে 1 মাৰ্কছ আছিলে মানে পাৰ আৰ্টিকেল 0.5 মানে ইন টোটেল ৰিচাৰ্চ পেপাৰ কণ্ট্ৰিবিউশ্যনত মেক্সিমাম 5 মাৰ্কছ ৰখা হৈছিল ডিপেণ্ডিং আপন দ্য জাৰ্নেল তাৰপিছতে টিচিং এক্সপিৰিয়েঞ্চ হিচাপে তেওঁলোকে কোনোবাই যদি 10 বছৰ কাম কৰি আছে মেক্স টু মেক্স 2 মাৰ্কছে পাব মানে পাৰ ইয়েৰত 1 মাৰ্কছ পাব মানে 2 বছৰ কাম কৰিলে 2 মাৰ্কছ পাব তাৰপিছত তেওঁ যিমানেই এক্সপিৰিয়েঞ্চ নহওক কিয় 2 মাৰ্কছে পাব তাতকৈ বেছি নাপায় চ' এইখিনি আছিলে মেইনলি ৰিচাৰ্চ কণ্ট্ৰিবিউশ্যন আৰু টিচিং এক্সপিৰিয়েঞ্চৰ চ' এৰাউণ্ড 22 মাৰ্কছ তাতে ৰখা হৈছিলে তাৰপিছতে আহিলে নেক্সট এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি হিচাপে NCC চাৰ্টিফিকেট থাকিলে 1 মাৰ্কছ গ'ল্ড মেডেল যদি ক'ৰবাত পাইছিলে 1 মাৰ্কছ আৰু যদি ৰিপ্ৰেজেণ্টেটিভ আছাম ইন অলিম্পিক স্পৰ্ট ইভেণ্ট ইজ 1 মাৰ্কছ চ' গোটেইখিনি 1 মাৰ্কছকে ৰখা হৈছিলে আৰু আল্টিমেটলি ইণ্টাৰভিউটো 3 মাৰ্কছ আছিলে চ' ইণ্টাৰভিউটো ইমান মেটাৰ কৰা নাছিলে যাৰ একাডেমিকেলি যাৰ ষ্ট্ৰং ডাটাবেছ আছে বা যাৰ ৰিচাৰ্চৰ ক্ষেত্ৰতো ৰিচাৰ্চ বুলি ক'ব নোৱাৰি যাৰ মানে PhD ডিগ্ৰী আছে তেওঁলোকৰ কাৰণে যথেষ্ট এডভান্টেজ হৈ গৈছিলে এই চিষ্টেমটো আৰু অল কেণ্ডিডেট মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ আৰু লোকেল লেংগুৱেজত গোটেই কেণ্ডিডেটখিনিৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব বুলি তেওঁলোকে মেনশ্যন কৰিছিলে চ' এইখিনি আছিলে 2022ৰ ৰিক্ৰুইটমেণ্টৰ মেইনলি নটিচ বা 2022ৰ পিছৰ যিখিনি ফেকাল্টি ৰিক্ৰুইটমেণ্ট হৈছে এই গাইডলাইনটোৱেই হৈ আছে আৰু আজিৰ ডেটতো এই গাইডলাইনটোৱেই ফ'ল' হৈ আছে কিন্তু এতিয়া ৰিচেণ্টলি 2024ত এখন ড্ৰাফ্ট আমাৰ হাতত আহি পৰিছে আৰু এই ড্ৰাফ্টখনত কিন্তু কমপ্লিটলি এটা বেলেগ চিলেবাছ বা বেলেগ ধৰণৰ ছিষ্টেমৰ মাজেৰে চিলেকশ্যন কৰা হ'ব বুলি ইয়াত ৰখা হৈছে মানে গ্ৰেড 1 হওক গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক চবৰে কিন্তু চিলেবাছ ছিষ্টেমটো প্ৰায় একেই ৰখা হৈছে চ' গ্ৰেড 1ত যদি আমি চাওঁ মেইনলি এছিষ্টেণ্ট প্ৰফেচৰৰ ভেকেঞ্চিৰ কাৰণে গাইডলাইনছটো তেওঁলোকে ইয়াতে এজ এ ড্ৰাফ্ট যিহেতু প্ৰস্তুত কৰিছে চ' গোটেইখিনি ইয়াতে ছাৰ্ভিচ বুকৰ নিচিনাকৈ বা ছাৰ্ভিচ ৰেগুলেশ্যনৰ কাৰণে গোটেইখিনি মেনশ্যন কৰিছে চ' আমাৰ মেইনলি যিখিনি চিলেবাছ ৰাখিছে বা কেনেকুৱা ছিষ্টেমেৰে হ'ব সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইয়াতো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ছেমেই ৰাখিব চ' এলিজিবিলিটি ক্ৰাইটেৰিয়া মিনছ যদি আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী আছে আৰু লগতে যদি মাষ্টাৰ্ছ ডিগ্ৰীৰ লগত যদি আপোনাৰ নেট স্লেট বা থাকে বা PhD 2010ৰ আগত থাকে তেতিয়াহ'লে এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে এপ্লাই কৰিব পাৰিব চ' এইখিনি ইয়াতে মেনশ্যন কৰা আছে চ' ইয়াতে কিন্তু একাডেমিক কোৱালিফিকেশ্যনখিনি ইয়াতে চাই ল'ব পাৰে কি আছে মেইনলি এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী উইথ নেট স্লেট বা PhD প্ৰায়ৰ টু 2010 লিখা আছে আৰু ইয়াতে স্ক্ৰিনিং টেষ্ট আৰু ইণ্টাৰভিউ হ'ব বুলি তেওঁলোকে কৈছে চ' আগতে যিহেতু কোনো ধৰণৰ স্ক্ৰিনিং টেষ্ট নাছিলে ডাইৰেক্ট ইণ্টাৰভিউ আছিলে ইণ্টাৰভিউ 3 মাৰ্কছ আছিলে বাকীখিনি একাডেমিক আৰু ৰিচাৰ্চ কণ্ট্ৰিবিউশ্যনৰ পৰা আহিছিলে ৰিচাৰ্চ কণ্ট্ৰিবিউশ্যন মানে PhD ডিগ্ৰী আৰু কেইখন পেপাৰ আছে তাৰ ওপৰত বেচিছ কৰি চ' এতিয়া কি হ'ল এতিয়া এখন চিলেবাছ দিয়া হ'ল স্ক্ৰিনিং টেষ্টৰ আৰু এই চিলেবাছখনত কি আছে যদি আপোনালোকে ভালকৈ ন'টিচ কৰে ইয়াতে পেপাৰ তিনিখন পেপাৰৰ কথা কৈছে চ' তিনিখন পেপাৰত কি আহিছে পেপাৰ 1 ইজ জেনেৰেল ষ্টাডিজ পেপাৰ 2 ইজ কাৰেণ্ট এফেয়াৰ্ছ অফ ইণ্ডিয়া এণ্ড আছাম পেপাৰ 3 ইজ জেনেৰেল এপ্টিটিউড এনালাইচিছ এণ্ড ইণ্টাৰভিউ 10 মাৰ্কছ আহিছে আৰু ইণ্টাৰভিউতে আমাৰ টিচিং প্ৰফিচিয়েঞ্চি এনালাইচিছ কৰা হ'ব মানে আউট অফ 100 10 মাৰ্কছ উইল বি
for interview আৰু বাকি যিখিনি marks আছে 90 marks will be from general studies or general domain মানে তেওঁলোকে ভাবিছে যে যিখিনি আমাৰ জেনাৰেল ষ্টাডিজৰ সিলেবাস বা যিখিনি আমাৰ এপিএসসিৰ সিলেবাস হয় তাৰ লগত পাই একে ধৰণৰ এটা সিলেবাস ৰখা হৈছে যাতে তেওঁলোকে ওভাৰঅল একৰ্ডিং টু এনইপিৰ গাইডলাইন মতে তেওঁলোকে যিকোনো সাবজেক্টতে তেওঁলোকে অলপ হলেও মানে পঢ়াব পাৰিব বা তেওঁলোকৰ দখলটো থাকিব বুলি ভাবি পেলাই তেওঁলোকে এই সিলেবাসটো কৰিছে আৰু তেওঁলোকৰ মতে যেহেতু নেট আৰু স্লেট আগতেই যেহেতু ক্যান্ডিডেটজনে কোৱালিফাই কৰি থৈছে সেই সাবজেক্টত সেইকাৰণে নেট স্লেটৰ কোৱালিফাই যেহেতু আগৰ সাবজেক্টত কনসাৰ্ন সাবজেক্টত কৰি থৈ আছে সো তেওঁলোকে এতিয়া জেনাৰেল নলেজ বা জেনাৰেল ষ্টাডিজ আৰু টিচিং প্ৰফিচিয়েন্সি খিনি চাই পেলাইহে ফেকাল্টি ৰিক্ৰুটমেন্ট কৰিব সো ইয়াতে মেইনলি সিলেবাসটোত কি আছে চাই লওক এবাৰ মেইনলি ইথিক্স এণ্ড ইন্টিগ্ৰিটি ইন ৰিচাৰ্চত কি ইথিক্স আৰু ইন্টিগ্ৰিটি মানি চলিব লাগে দেন এডুকেশ্যন ৰিফৰ্ম ইন ইণ্ডিয়া মানে এডুকেশ্যনৰ কেনেকে ৰিফৰ্ম হৈছে ইণ্ডিয়াত প্ৰি এণ্ড পোষ্ট ইণ্ডিপেণ্ডেন্স তাৰপিছত ইণ্ডিয়ান এণ্ড আছাম হিষ্ট্ৰী মেডিভিয়েল এণ্ড মডাৰ্ণ তাৰপিছত অসমৰ হিষ্ট্ৰী জানিব লাগিব আৰু ইণ্ডিয়ান হিষ্ট্ৰীও জানিব লাগিব ইণ্ডিয়ান নলেজ চিষ্টেম জানিব লাগিব ইণ্ডিয়ান এণ্ড আছাম জিঅ'গ্ৰাফী লিটাৰেচাৰ কালচাৰ এণ্ড হেৰিটেজ অফ ইণ্ডিয়া এণ্ড আছাম ইণ্ডিয়ান ইকনমি এণ্ড ফাইনেন্সিয়েল ৰিফৰ্ম সায়েন্স এণ্ড টেকনলজি পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ চিষ্টেম অফ আছাম ইকলজি এণ্ড এনভাইৰনমেণ্ট ইছ্যু অফ আছাম সো এই গোটেই 10টা টপিক মিলাই 20 মাৰ্কস মানে এটা টপিকৰ পৰা দুটা কুৱেশ্যন মেক্স টু মেক্স আহিব পাৰে ঠিক তেনেধৰণে 40 মাৰ্কছৰ হাই ৱেইটেজ থকা যিটো সাবজেক্ট হয় এইটো হৈছে কাৰেণ্ট এফেয়াৰ্স অফ ইণ্ডিয়ান আছাম মানে এজ পাৰ তেওঁলোকৰ সিলেবাস অনুসৰি কাৰেণ্ট এফেয়াৰ্সত যথেষ্টখিনি যাৰ দখল থাকিব তেওঁহে মেইনলি ফেকাল্টি হিচাপে ৰিক্ৰুইট হ'ব পাৰিব অসমৰ নতুন যিখিনি ভেকেঞ্চি আহিব বা এই অৰ্ডাৰখন যেতিয়া ইমপ্লিমেণ্ট হ'ব ঠিক আছে সো ইয়াতে মেইনলি পলিচিজ এণ্ড স্কিমছ অফ চেন্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট কাৰেণ্ট ইভেন্টছ এট ষ্টেট এণ্ড নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেল কি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত কাৰেণ্ট ইভেন্ট হৈ আছে কাৰেণ্ট ইভেন্টছ এণ্ড ডেভেলপমেণ্ট ৰিলেটেড টু হায়াৰ এডুকেশ্যন এণ্ড নেশ্যনেল এণ্ড ষ্টেট লেভেল হায়াৰ এডুকেশ্যনত কেনেকুৱা ধৰণৰ ইভেন্টছ বা ডেভেলপমেণ্ট হৈছে এইবিলাকৰ ওপৰত আহিব তাৰপিছতে ঠিক এনেধৰণে মেণ্টেল এবিলিটিটো বা জেনাৰেল যিটো এনালাইটিকেল এবিলিটি সেইটো চাব সো ইয়াতে মেইনলি লজিকেল ৰিজনিং এণ্ড এনালাইটিকেল এবিলিটি কোৱান্টিটিভ এপ্টিটিউড ডিচিছন মেকিং এণ্ড প্ৰব্লেম সলভিং স্কিল এণ্ড ইণ্টাৰপাৰ্চনেল এণ্ড কমিউনিকেশ্যন স্কিল এইখিনি আহিব 30 মাৰ্কছৰ সো টোটেল মিলাই আমাৰ হৈ গ'ল 90 মাৰ্কছ আৰু বাকি 10 মাৰ্কছ ইণ্টাৰভিউত ৰাখিছে ইণ্টাৰভিউত ডমেইনৰ বিষয়ে মাত্ৰ 5 নম্বৰ ৰখা হৈছে মানে যিটো সাবজেক্টৰ তেওঁ ফেকাল্টি হ'ব বিচাৰে লেটস সাপোজ তেওঁ যদি মেথছৰ ফেকাল্টি হ'ব বিচাৰে তেতিয়াহ'লে মেথছৰ ডমেইন নলেজটো 5 মাৰ্কছ টেষ্ট কৰিব ইণ্টাৰভিউত বাকি ইউজ অফ আইচিটি এণ্ড ইনোভেটিভ পেডাগজি সো তাৰ ক্ষেত্ৰত 3 মাৰ্কছ ৰখা হৈছে আৰু পাৰ্চনেলিটি টেষ্টত 2 মাৰ্কছ সো গোটেইখিনি ওভাৰঅল কৰি ইণ্টাৰভিউ ৱেটেজটো 10 মাৰ্কছ লিখা আছে আৰু এতিয়া যদি সিলেকশ্যন কেনেকে হ'ব সো সিলেকশ্যন মেইনলি এই টোটেল মিলাই 100ৰ ভিতৰত যোনে হাইষ্ট পাব সো তাৰ ওপৰতে সিলেকশ্যন হ'ব তেনেধৰণে গেট 3 কাৰণে তেওঁলোকৰ অকমান ক্ৰাইটেৰিয়াটো বেলেগ তো ৰিটেন 80 হ'ব কম্পিউটাৰ 15 আৰু ইণ্টাৰভিউ 5 আৰু তেনেকে গেট 4 ক্ষেত্ৰত ৰিটেন 90 আৰু ইণ্টাৰভিউ 10 মাৰ্কছ হ'ব সো এইখিনি আছিলে মেইনলি বাকি ইয়াতে ৰিসাৰ্চ কন্ট্ৰিবিউশন বা ৰিসাৰ্চ পেপাৰৰ ওপৰত কিবা ৱেটেজ দিয়া হ'বনে নাই সেইখিনি কিন্তু ইয়াত নাই বা পিএইচডি লেভেলত বা কোনোবাই যদি পিএইচডি থাকে তেওঁকে যে বেছি অগ্ৰাধিকাৰ দিয়া হ'ব সেইখিনিও নাই সো এই নটিফিকেশনটোৰ যোগেদি কমপ্লিটলি দুইটা এটা কন্ট্ৰাডিক্টৰি নটিচ হয় সো ইয়াতে কমপ্লিটলি একাডেমিক্স আৰু ৰিসাৰ্চৰ ওপৰত বেচিছ কৰি পেলাই 2024 লৈকে তেওঁলোকে বৰ্তমানলৈকে ফেকাল্টি ৰিক্ৰুইট কৰি আছে কিন্তু আহিবলগীয়া সময়ত কমপ্লিটলি এটা নতুন পেটাৰ্ণ বা কমপ্লিট চেঞ্জ বুলিয়ে ক'ব পাৰি ইয়াতে কোনো ধৰণৰ একাডেমিকৰ কথা নাই বা ৰিসাৰ্চ কন্ট্ৰিবিউশনৰ কথা নাই ইয়াতে আল্টিমেটলি এক্সাম হ'ব আৰু এক্সামো জেনাৰেল নলেজৰ বেচিছত হ'ব আৰু সেইটো বেচিছত যোনে হাইষ্ট মাৰ্ক পায় ইনক্লুডিং ইণ্টাৰভিউ তেওঁৰ সিলেকশ্যন হ'ব যিহেতু দুইটা এটা কন্ট্ৰাডিক্টৰি গাইডলাইনছ হয় সো গভৰ্ণমেণ্টে কিমান দূৰ সম্ভৱ হয় এইখিনি ইমপ্লিমেণ্ট কৰে ইয়াতে ফাৰ্ডাৰ পিছত ডিছকাশ্যন হয় কিবা মডিফিকেশ্যন কৰে সেয়া হয়তো ভৱিষ্যতে জানিব কিন্তু এটা কথা কনফাৰ্ম যে হয়তো কলেজৰ ৰিক্ৰুইটমেণ্ট টেষ্টত আগৰ দৰে যিটো একাডেমিক বা ৰিসাৰ্চৰ ৱেটেজটো দিয়া হৈছিলে সেইখিনি নাথাকিব কিছু পৰিমাণে হ'লেও কমিব আৰু আল্টিমেটলি এটা হ'লেও স্ক্ৰিনিং টেষ্ট বা তেনেকুৱা ধৰণৰ সকলো এক্সাম দিব পৰা এটা সিস্টেম যেনে ধৰণে এপিএসসি এক্সাম হয় তেনেকুৱা এটা সিস্টেম অহাৰ খুবেই সম্ভাৱনা আছে সো এইখিনি আছিলে আজিৰ ভিডিঅ' থ্যাংক ইউ ফৰ ৱাচিং